নমস্কাৰ বন্ধু বান্ধৱীসকল অলৰাউণ্ডাৰ আসাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা পাৰ্ট 3 লৈ আহিছোঁ আপোনালোকৰ জিকেৰ ভিডিঅ' যেটো আমি DHS কুৱেশ্যন পেপাৰ সলভ কৰি আছিলোঁ। তো যোৱাকালি হোমৱৰ্ক আছিলে, তো হোমৱৰ্কৰ কুৱেশ্যনটো আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো ফাৰ্ষ্ট প্ৰেচিডেণ্ট ইণ্ডিয়াৰ কোন আছিলে, তো ইয়াৰে এনচাৰটো আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো কমেণ্ট কৰিব আপোনালোকে যিসকলে ভিডিঅ'বোৰ চায়। এতিয়া আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমটো কুৱেশ্যন দেখিবলৈ পাইছে আপোনালোকে, হোৱাট ইজ দ্য কেপিটেল অফ হাৰিয়ানা? হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত? তো আপোনালোকে শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক। তো কোনটো হ'ব? ভুল হ'লে একো ক'ব লগা নাই, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চণ্ডীগড়। আহক নেক্সট কুৱেশ্যনলৈ আহক। আপোনালোকৰ ভুল হ'লেও শুদ্ধ হ'লে আপোনালোকে দিবলৈ চেষ্টা কৰিব, একো নাই। আপোনালোকে পৰীক্ষা কৰক নিজকে জিকেখিনি কিমান শুদ্ধ হয়। আৰু আজি আমি 15টা কুৱেশ্যন ডিছকাছ কৰিম। ভিডিঅ'টো যেন শেষলৈ চাই আৰু জবৰ নটিছ থাকে ডেইলি। এইটো নেক্সট কুৱেশ্যন হ'ল, হুইচ অফ দ্য ফলোয়িং ষ্টেট শ্বেয়াৰ্ছ কমন বাউণ্ডেৰী উইথ ভূটান? ভূটানৰ লগত তলত দিয়া কোনখন ৰাজ্য ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? ইয়াৰ ৱেষ্ট বেংগলখন শুদ্ধ উত্তৰ হয়। আহক নেক্সট কুৱেশ্যন চাওঁ। হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়া পাৰ্লিয়ামেণ্ট নন এজ? তো ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? তো ইয়াতে জনা যায় লোকসভা। আকৌ নেক্সটখন চাওঁ আহক 29 নম্বৰ কুৱেশ্যনটো। হুইচ অফ দ্য ফলোয়িং ইজ নট পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যনছ? তলত দিয়া কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? তো ইয়াৰে কোনটো হ'ব এনচাৰ? জাপান। জাপানটো হ'ল ইয়াৰে স্থায়ী সদস্য নহয়। আকৌ এবাৰ 30 নম্বৰ কুৱেশ্যনটো চাওঁ আহক। Where are the headquarters of UNICEF situated? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো এইখন যোৱাবাৰ এক্সাম দিছিলোঁ মোৰ, ইয়াতে ভুলো আছে শুদ্ধ আছে। টিক মাৰ্কটো আপোনালোকে নিজৰ শুদ্ধটো দিয়ক, মোৰতো টিক মাৰ্ক দিয়াটো নাচাব। তো ইয়াৰে শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক, আপোনালোকে কমেণ্ট বক্সত জনাব। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নিউয়ৰ্ক। আৰু নেক্সট কুৱেশ্যনলৈ আহিছোঁ। হু ৰট দ্য বুক মেন ইটাৰ্ছ অফ কুমান? মেন ইটাৰ্ছ অফ কুমান কিতাপখন কোনে লিখিছিলে? তো ইয়াৰে প্ৰথম অপশ্যনত দিছে আৰ.কে. নাৰায়ণ, ৰুডিয়াৰ্ড কিপলিং, সলমান ৰাশ্দি আৰু জিম কৰবেট। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জিম কৰবেট। তো মই দিছিলোঁৱে, তো শুদ্ধ হৈছে। কিমান মাৰ্ক পাইছিলোঁ এইবাৰ নাচালোঁ, তো ডাইৰেক্ট নামখিনি লিষ্টখিনি দিয়ে যোনে যোনে পাছ কৰে। মোৰ নাম অহা নাছিলে সেইকাৰণে নাপালোঁ। তো এইবাৰ আকৌ দিছোঁ। আপোনালোকৰ এপ্লাই কৰিছে যদি কমেণ্ট কৰিব আৰু এক্সামবোৰ ভালকৈ দিয়ক, জিকেবোৰ চাই যাওক। আৰু আসাম জিকে আহিব, তো মই সকলোখিনি চিলেবাছ মই দি দিম। আৰু ভিডিঅ' যিমান পাৰোঁ বনাওঁ আপোনালোকৰ সুবিধাৰ কাৰণে। কমেণ্ট কৰিব কি কি ভিডিঅ' লাগে, আপোনালোকৰ অলপ কমেণ্ট পালে ভাল লাগে যে এইটো আমাৰ কভাৰ কৰিব লাগে। এইবাৰ 32 নম্বৰ কুৱেশ্যনটো কৈছে, হুইচ অফ দ্য ফলোয়িং ষ্টেট কেপিটেল ইজ কানেক্টেড বাই ৰেলৱে? তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰ সৈতে সংযোজিত? তো ইয়াৰে প্ৰথম আছে ইম্ফল, ছেকেণ্ড আগৰতলা, থাৰ্ড কোহিমা, আইজল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আগৰতলা। ৰাজধানীখনো ৰেলৱেৰ সৈতে সংযোজিত হৈ আছে। ইয়াৰে 33 নম্বৰটো হ'ল, হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? তো পৃথিৱীৰ ভিতৰতকৈ সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো? তো প্ৰথম আছে হিমালয়, দ্বিতীয় আছে আল্পছ, তৃতীয় আছে দ্য আণ্ডিছ আৰু দ্য ৰকি মাউণ্টেইনছ। তো ইয়াৰে কোনটো হ'ব আপোনালোকে এবাৰ ভাবি কিনে উত্তৰটো দিয়ক আপোনালোকৰ মতে। ইয়াতে যিটো এনচাৰ আছে কেতিয়াবা ভুল আছে কেতিয়াবা শুদ্ধ আছে, আপোনালোকে এইটো মতে নিদিব কুৱেশ্যনখনৰ মতে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দ্য এণ্ডিছ। যিসকলে এণ্ডিছ দিছে তেওঁলোকৰ বাবে শুদ্ধ উত্তৰ এইটো। আহক এবাৰ নেক্সট কুৱেশ্যন চাওঁ। হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিচাৰ অন দি আৰ্থ? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি? তো ইয়াৰে প্ৰথম আছে জিৰাফ, হাতী, গৰিলা নে নীলাতিমি। তো পৃথিৱীৰ ভিতৰত ডাঙৰ জীৱ হ'ল ব্লু হুইল, যিটো নীলাতিমি বুলি কোৱা হয়। মাকালু 1 কাৰ পৰ্বত শৃংগ? ইয়াতে অপশ্যন দিয়া আছে 4টা, হিমালয় নে কাৰাকোৰাম নে আৰাৱলী নে সাতপুৰা। তো ইয়াৰে শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক আপোনালোকে, কোনটো হ'ব? তো আপোনাৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰে হিমালয়। যিসকলে হিমালয় ভাবিছে তেওঁলোকৰ বাবে শুদ্ধ উত্তৰ। ইয়াৰে 36 নম্বৰ কুৱেশ্যনটো হ'ল, কাবুল কোন দেশৰ ৰাজধানী? এইটো প্ৰায়ভাগে জানে চাগে। কিৰ্গিস্তান নে ইউক্ৰেইন নে আফগানিস্তান নে মংগোলিয়া। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব আফগানিস্তান। জানে চাগে সকলোৱে কাবুলৰ কেপিটেল।
আপোনালোকে পাৰিলে কেপিটেল আৰু ৰাজধানীবোৰ চাব, গোটেইখিনি জিকেৰ কাৰণে ভাল হয়, যিমান ৰাজধানী আছে। এখন দুখন আহিয়ে থাকে কমন, কেতিয়াবা নেপালৰ সুধি দিয়ে, যিকোনো সুধিব পাৰে আপোনালোকে। A to Z চাওক যিমান পাৰে, যিমান পাৰে আপোনালোকে চালে হ'ল, নলেজ বাঢ়ি যাব আপোনালোকৰ। আৰু ময়ো দিয়ে থাকিম, মেথছো দিম, ছায়েন্সৰো থাকিব, তো আপোনালোকে ভিডিঅ'বোৰ শেষলৈ চাই যেন। আৰু 37 কুৱেশ্যন হ'ল, দ্য বৈকাল লেক ইজ চিটুৱেটেড ইন, বৈকাল হ্ৰদ ক'ত অৱস্থিত? কানাডাত নে ফিনলেণ্ড নে তানজানিয়া নে ৰাছিয়া? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল, আপোনালোকে কমেণ্ট কৰি দিয়ক, ৰাছিয়া। তো ইয়াতে মই যেতিয়া কুৱেশ্যন কৰিছিলোঁ তো খৰকৈ শেষৰ পিনে ৰাখি দিছিলোঁ এই কুৱেশ্যনটো, কেতিয়াবা গ'ল কৰিবলৈ পাহৰি যাওঁ বা কনফিউজ থাকে, তো তেনেকৈ ৰাইট চিন টিক মাৰ্ক কটাকটি হৈছিলে কুৱেশ্যনখনত। আপোনালোকে চিন্তা কৰিব নালাগে, সেইকাৰণে আপোনালোকৰ এতিয়া কনফিউজন দূৰ কৰি আছোঁ। এনচাৰ শ্বীটত ভালকৈ গোল কৰিব সময় পালে, আৰু যদি আপোনালোকৰ প্ৰথমে কনফিউজন থাকে তেতিয়া সেইটো কুৱেশ্যন হাত নিদিব, শেষৰ পিনে কৰিব। বহুতো ভুল হৈ আহিছে এনেকৈ, মোৰ কুৱেশ্যন মাইনাছ হৈ যায় তেনেকৈ। আৰু 38 নম্বৰ কুৱেশ্যনটো কৈছে যে ট'ডাছ আৰ ট্ৰাইবেল পিপল অফ হুইচ ষ্টেট? ট'ডাসকল কোন ৰাজ্যৰ জনজাতি? ইয়াৰে প্ৰথম এনচাৰটোৱে হয় তামিলনাডু। তো ইয়াতে টিক কৰা আছে, এইটো শুদ্ধ হয়। আৰু 39 নম্বৰ কুৱেশ্যনটো চাওক, অল দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ এপইণ্টেড বাই, ইয়াৰে কোনটো উত্তৰ শুদ্ধ হ'ব? ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে? ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নে ভাৰতৰ উপৰাষ্ট্ৰপতি? ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে অলপ ভাবক। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো লাষ্ট কুৱেশ্যন আজিৰ, শেষৰটো চাওঁ আহক। আজিৰ শেষৰটো কুৱেশ্যন হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিলে? তো ইয়াৰ প্ৰথম অপশ্যন আছে ইন্দ্ৰ প্ৰসাদ গুজৰাল, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ, ডক্টৰ ভীমৰাও আম্বেদকাৰ। তো কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব শেষলৈ। মই নেক্সট ভিডিঅ'ৰ দিন দি দিম আপোনালোকৰ এনচাৰটো। আৰু আহক এতিয়া জবৰ নিউজলৈ আহোঁ। জবৰ নটিচটো হ'ল, APRৰ যিটো এপ্লাই চলি আছে, 17 তাৰিখ লাষ্ট ডেট। তো আপোনালোকে এপ্লাই কৰিবলৈ হাই ছেকেণ্ডাৰী ছায়েন্স লাগে। প্ৰথমটোত আপোনালোক 4টা বিভাগত দিছে APRৰ আণ্ডাৰত, আছাম পুলিচৰ 470টা পোষ্ট আছে টোটেল। আপোনালোকে ভিডিঅ'টো যেন শেষলৈ চাই, ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে যেন এপ্লাই কৰে যিসকলে ছায়েন্স পাছ কৰিছে আৰু 12 পাছ। প্ৰথমটো হ'ল কনষ্টেবল WOWT OPR, 441টা পোষ্ট আছে। জেনাৰেলৰ কাৰণে 312টা, OBCৰ 90টা, SCৰ 21টা, ST প্লেনৰ 16টা আৰু ST এলছৰ কাৰণে 2টা। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ, PCMত লাগিব আপোনালোকৰ, 10+2 ছায়েন্স, আৰু পে স্কেলটো দিয়া আছে। আৰু এজটো চাওক ভিডিঅ'ৰ শেষলৈকে। আকৌ কনষ্টেবল UB পোষ্টত আছে 2টা, এটা জেনাৰেল, এটা OBCৰ। তো ইয়াতেও 12 পাছ লাগে। ইয়াতে আৰ্টছ ছায়েন্স যিকোনো হ'লে হ'ল, ইয়াতে কোনো উল্লেখ কৰা নাই যে PCM লাগিব বুলি। ইয়াৰো পে স্কেল 14,000ৰ পৰা 60,500 টকা। আকৌ আহক, 2টা পোষ্ট আছে। ইয়াতে কৈছে কনষ্টেবল মেছেঞ্জাৰ 14টা পোষ্ট আছে। জেনাৰেলৰ 6টা, OBCৰ 6টা, SCৰ এটা, ST প্লেনৰ এটা। এডুকেশ্যন 10 পাছ প্লাছ ড্ৰাইভিং লাইচেঞ্চ লাগিব আপোনালোকৰ। ইয়াতো পে স্কেল 14,000ৰ পৰা 65,000, 60,500, 65,000 নহয়। আৰু এটা পোষ্ট আছে, চাওক ভিডিঅ'টোৰ শেষলৈকে। আৰু ইয়াতে আছে কাৰ্পেণ্টাৰত 3টা পোষ্ট, জেনাৰেলৰ 2টা, SCৰ এটা। ইয়াতে ITI আৰু HSLC পাছ কৰা হ'লে হ'ব, আৰু ITI লাগিব। 14,000ৰ পৰা 60,500 টকা পে স্কেল। আৰু লাষ্ট এটা আছে 5 নম্বৰলৈকে। আৰু এইটো হ'ল কনষ্টেবল ডিছপেচ ৰাইডাৰ, 10টা পোষ্ট আছে। জেনাৰেলৰ 4টা, OBCৰ 2টা, SCৰ এটা, STৰ 2টা আৰু ST হিলছৰ এটা। তো এডুকেশ্যন কোৱালিফিকেশ্যন 10+ লাইচেঞ্চ লাগিব আপোনাৰ, LMB হওক, MMB হওক, HMB হওক। এটা পে স্কেল 14,000ৰ পৰা 60,500 টকা। তো এইকেইটা পোষ্ট আছিলে, আৰু এজখিনি দেখাই দিছোঁ। আৰু লাষ্ট ডেট 17 তাৰিখ মাৰ্চৰ। ইয়াতে এজ লিমিট চাওক, কেণ্ডিডেট এজ শুড বি 18ৰ পৰা 25 বছৰ হ'ব লাগিব। আৰু এজ ৰিলেক্স আছে 5 বছৰ SC STৰ কাৰণে, OBCৰ 3 বছৰ আৰু হোমগাৰ্ডৰ কাৰণে 3 বছৰ। তো আপোনালোকে এপ্লাই কৰিব, যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে। 17 তাৰিখ লাষ্ট ডেট। এপ্লিকেশ্যন ফিজ নালাগে, আপোনালোকে টেনশ্যনে ল'ব নালাগে। তো বন্ধুসকল, ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব, আৰু যিমান পাৰোঁ আপোনালোকৰ হেল্পৰ কাৰণে ভিডিঅ'বোৰ বনাওঁ। তো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু নতুন যদি আপুনি চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু আগলৈ ডেইলি আপডেট পাই থাকিব।
লগতে আমি ক্লাছ চলিয়ে থাকিব এতিয়া ডেইলিকে। ধন্যবাদ বন্ধু বান্ধৱীসকল।